হেল্ল' দোস্ত, আজি আছো আমি একদম আনকমন এটা প্লেচত। দেখিছেনে? একদম নামচাং পাহাৰৰ মাজত এইখন দেখিছে বুইডিংখন। আৰু ইয়াত আজি স্পেচিয়েল এটা আছে, বলকচোন চাই থাকক, গৈ থাকক কি আছে দেখাই আছোঁ আগলৈ। একদম নদীৰ দলঙৰ তলত আৰু দেই, তলত এটা একদম বিৰাট ধুনীয়া জেগা আছে, আপোনালোকে আহিব পাৰে। এইটো কোনো আগতে অহা নাই, এইটো জেগা একদম নদীৰ তললৈ এইটো ঝাৰণা আছে, ব'লৈ গৈ আছে। ধুলাই পেলালে এটা মানে যাব লাগিব, নগলে ক হ'ব ন। মোকো পেলাবি তো যিটো সেই চুটুনো, কি কৰিছা তুমি? পাহাৰৰ মাজত খুব ধুনীয়া এটা নিজৰা, আহিব পাৰে আপোনালোকে। খুব আকৰ্ষণীয় দৃশ্য, সুন্দৰ। থাকিব পাৰে। আদা, বাঁহৰ চুঙা, আপোনাৰ জলকীয়া, টমাটৰটো এইটো ধুনীয়াকৈ কাটি ল'ম। দেখিছেনে? গাহৰি মাংস চুঙাত দিয়া স্পেচিয়েল। একদম স্পেচিয়েল গাহৰি মাংস দেই, চুঙাত দিয়া। তামাম গৰম হৈছে, কেনে খাইছে ৰে তহঁতি? এনেকে গুটি চুপ পাই গৈছে নেকি? মজা টেষ্টি গাহৰি চুঙাত দিয়া, খাবা কেলে নো ধৰিয়া সুবিধা দিছে, চিষ্টেম দিছে। অ ভাই, পাৰিছ না? পাৰিছ না? ফুটা ফুটা এইটো অকণ নমঙে আৰু। অৱশেষত আমি সকলো সামৰি ঘৰলৈ ঘূৰিলোঁ। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আপোনালোকৰ বাই বাই।